নমস্কাৰ ধনশ্ৰী দেৱী আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই যেতিয়া ককাৰ ওচৰ পাইছিলোহি তেতিয়া শুনিলোঁ যে ককাই বৰ ধুনীয়া ফোনৰ শব্দ কৈ আছে। দিয়ক ককা। হেল্ল' মাইনা নেকি? কি কৰি আছ? কি কৰি আছ? স্কুলৰ পৰা আহিলি? এতিয়া কি কৰিবি? হয় নেকি? ভাত কোনে বনাইছি? মায়েৰে বনাইছি? গেলি আমি খাব পাৰিমনে? হয় নেকি? আৰু যে ভাত খাব যাম বাৰু পিছত। হেৰি ঐ হেৰি এইবাৰ তহঁতৰ বানপানী ক'ত থাকিলি? শিবিৰত? কেইদিন থাকিলি? হয় নেকি? তাৰপৰা পানী কমিল আৰু? এই শিবিৰত কি কি দিলে? হয় নেকি? এতিয়া বাকী খবৰ ভাল আৰু? দে দে এতিয়া বাকী খবৰ ভাল? ভাত খালি? দে হ'ব দে। এই পিছত মানে গধূলি বাৰু মাইৰিলে ফোন কৰিম হা। মাইৰিৰ লগত দৰকাৰ আছে। অঁ হ'ব দে। মাইৰে কবি আৰু কথাটো। কবি খুৰা আহিব বোলে। এই তোমাক ক'কো যাব হাক দিছে। খুৰা বোলে কিবা দৰকাৰ আছে। কবি দে। দে এতিয়া ৰাখো দি ন? বাই। ককা আপুনি সদায় সুস্থ হৈ থাকক আৰু এনেদৰে অভিনয় কৰি মানুহক হাঁহিৰ সুৰক জগাওক। ধন্যবাদ।